নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোকলৈ বহুত এটা ভাল খবৰ লৈ আহিছোঁ যিসকলে ভাল এটা চাকৰিৰ সন্ধানত আছে। তো আপোনালোকে যিসকলে অসম পুলিচত চাকৰিৰ প্ৰিপেৰেশ্যন লৈছে, যিসকলে অসম পুলিচত এতিয়ালৈকে চাকৰি পোৱা নাই আৰু ইণ্টাৰভিউ অনবৰত দি আছে বা আপোনালোকে নিতেও ৰানিং কৰি আছে, সেইসকলৰ কাৰণে এই ভিডিঅ'টো বহুত এটা চুইটেবল ভিডিঅ' হ'ব আপোনালোকৰ কাৰণে, কিয়নো ইয়াতে আপোনালোকৰ কাৰণে বহুতো ভেকেঞ্চি ইয়াতে মুকলি হৈছে। অলমষ্ট আমি যদি ক'বলৈ যাওঁ 9,000+ পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো বন্ধুসকল, নতুনকৈ জাৰি কৰা এডভাৰটাইজমেণ্ট নটিচ এই নটিচৰ পৰা আপোনালোকে দেখা পাই আছে ইয়াতে কনষ্টেবল, টেকনিকেল আৰু ট্ৰেডছমেনৰ কাৰণে মেল আৰু ফিমেলছ কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে 2023 বৰ্ষৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে CRPF তৰফৰ পৰা। তো ইয়াৰ যদি আমি ডেট অফ ছাবমিশ্যন চাওঁ, অনলাইন এপ্লিকেশ্যন কৰা যিটো আপোনাৰ তাৰিখ মাৰ্চ মাহৰ 27 তাৰিখ ইয়াতে দিয়া হৈছে 2023 বৰ্ষৰ, আৰু অন্তিম যিটো তাৰিখ আপোনাক দিয়া হৈছে 2023 বৰ্ষৰ এপ্ৰিল মাহৰ 25 তাৰিখ। তো আপোনালোকৰ ইয়াতে পোনপ্ৰথমতে আপোনাৰ শ্বেডিউল অফ কম্পিউটাৰ বেছড টেষ্ট লোৱা হ'ব, যিটোত আপোনাৰ CBT টেষ্ট বুলি কোৱা হয়, আৰু সেই টেষ্টটো আপোনাৰ লোৱা হ'ব। ইয়াতে তাৰিখটো আপোনাৰ দেখা পাই আছে, মেনশ্যন আছে। তো এতিয়া বলক আপোনালোকক পোষ্ট ডিটেইলছখিনি আমি দেখুৱাওঁ যে কেটেগৰী ৱাইজ কি পোষ্ট ইয়াতে মেনশ্যন কৰা আছে। তো ইয়াতে সব পোষ্ট ভেকেঞ্চি ইয়াতে দিয়া আছে, আপোনালোকে দেখা পাই আছে। অল অভাৰ ইণ্ডিয়াৰ পোষ্ট হয় এইবিলাক। ইয়াতে বেলেগ বেলেগ পোষ্টবিলাক ওপৰত চাওক, ড্ৰাইভাৰ, মটৰ মেকানিক, কবলাৰ, কাৰ্পেণ্টাৰ, এনেকুৱা ধৰণৰ পোষ্টবিলাক ইয়াতে মেনশ্যন আছে। তো অসমৰ কাৰণে টোটেল পোষ্ট যদি আপুনি চাই ইয়াতে 275টা টোটেল পোষ্ট ইয়াতে আছে। তো বাকী বেলেগ বেলেগ ষ্টেটৰ কাৰণে ইয়াতে মেনশ্যন আছে, আপোনালোকে চাই ল'ব। মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। তাৰপাছত আহক বন্ধুসকল ইয়াতে বয়সৰ সময়সীমালৈ। তো এজ লিমিটৰ কথা যদি আমি ইয়াতে ক'বলৈ যাওঁ, কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে ইয়াতে আপোনাৰ 21 বছৰৰ পৰা 27 বছৰ বয়সৰ সময়সীমা ইয়াতে দিয়া হৈছে। আৰু বাকী যিবিলাক আপোনাৰ পোষ্ট আছে, কনষ্টেবল, কবলাৰ, কাৰ্পেণ্টাৰ, টেইলৰ, ব্ৰেণ্ড পাইপ, এনেকুৱা ধৰণৰ যিবিলাক বাকী পোষ্ট আছে ইয়াতে আপোনালোকে চাই ল'ব, চাফাই কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি। তো এইবিলাক পোষ্টত আপোনাৰ 18 বছৰৰ পৰা 23 বছৰলৈকে বয়সৰ সময়সীমা ইয়াতে দিয়া হৈছে। তাৰপাছত আপোনাৰ এজ ৰিলেক্সেশ্যনৰ কথা যদি আমি ক'বলৈ যাওঁ, ইয়াতে আপোনালোকৰ SC আৰু STৰ কাৰণে 5 বছৰ ৰেহাই দিয়া আছে, OBC কাৰণে 3 বছৰ, এক্স চাৰ্ভিচমেনৰ কাৰণে 3 বছৰ ইয়াতে ৰেহাই দিয়া হৈছে। তাৰপাছত আহক বন্ধুসকল আপোনালোকক দেখাই দিওঁ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে। তো ইয়াতে চাওক, আপোনালোকে ড্ৰাইভাৰৰ যিটো পোষ্ট আছে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে মেট্ৰিক পাছ, আৰু মেকানিক মটৰ ভেহিকেলৰ কাৰণে ইয়াতে আপোনাৰ 10+2 দিয়া আছে, আৰু লগতে আপোনাৰ ITIও ইয়াতে উল্লেখ কৰা আছে, ITI লাগে। আৰু বেলেগ আপোনাৰ পিয়নাৰ, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান যিবিলাক আছে এইবিলাকৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে আপোনাৰ ITI ডকুমেণ্টছ লাগিব, আৰু আপোনাৰ মিনিমাম যিটো কোৱালিফিকেশ্যন মেট্ৰিক পাছ ইয়াতে নিৰ্ধাৰণ কৰি দিয়া হৈছে। তো আপোনালোকে CRPFৰ অফিচিয়েল যিটো ৱেবছাইট আছে সেই ৱেবছাইট যোগে আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। আবেদনটোৰ অন্তিম তাৰিখ আৰু ষ্টাৰ্টিং তাৰিখটো মই ভিডিঅ'ৰ প্ৰথমতে কৈ দিছোঁ। তো আপোনালোকে বেছি দেৰি নকৰি মেল ফিমেলছ যিসকল কেণ্ডিডেটছ আপোনালোকে আছে সকলোৱে এই পোষ্টৰ কাৰণে এপ্লিকেশ্যনটো কৰি দিয়ক। তো এপ্লিকেশ্যন ফিজৰ কথা যদি আমি ক'বলৈ যাওঁ, এপ্লিকেশ্যন ফিজ ইয়াতে দিয়া আছে চাওক, 100 টকা আপোনাৰ মেল কেণ্ডিডেটছ জেনেৰেল EWS OBCৰ কাৰণে লাগে 100 টকা, আৰু আপোনাৰ SC আৰু ST আৰু ফিমেল কেণ্ডিডেটছ যিবিলাক আছে আৰু এক্স চাৰ্ভিচমেন এইবিলাকৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে।